Hey students, I'm Dikshita. আজি মই তোমালোকৰ মাজলৈ আৰু এটা কবিতা লৈ আহিছো তোমালোকৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ আমান্দা নামৰ কবিতাটো এই কবিতাটো পঢ়াৰ আগতে আহা আমি ইয়াৰ ৰাইটাৰ গৰাকী অৰ্থাৎ পয়েট গৰাকীৰ নাম অলপ জানি লওঁ তেওঁৰ বিষয়ে তেওঁৰ নাম হৈছে ৰবিন ক্লেইন তেওঁ এগৰাকী অষ্ট্ৰেলিয়ান কবি তেওঁৰ সম্পূৰ্ণ নাম হৈছে ৰবিন মেকমো ক্লেইন তেওঁ গ্ৰেমি এৱাৰ্ড জিকিছিলে যদিও তেওঁ এগৰাকী কবি তথাপিও তেওঁ লিৰিকেল জনৰাত অলপ বেছি ফেমাস তাৰ কাৰণে তেওঁ এই গ্ৰেমি এৱাৰ্ডটো দিয়া হৈছিল এই গ্ৰেমি এৱাৰ্ডটো সংগীত জগতৰ লগতে জড়িত সো তেওঁ গৰাকী শিশু সাহিত্যিক তেওঁ প্ৰায়ভাগ কবিতা বা বেলেগ লিখনি তেওঁ শিশুৰ লগত জড়িত শিশুৰ মনোবিজ্ঞানৰ লগত জড়িত আৰু এই আমান্দা নামৰ কবিতাটো ইয়াতো এগৰাকী শিশুৰ বা আমান্দা নামৰ ছোৱালী গৰাকী তাই কেনেকে তাইক শাসন কৰাৰ ফলত তাই মনত কি কি ভাবৰ উদ্দেশ্য হৈছিল সেইখিনি বিষয়ত জনাইছে ইয়াত সোৱা কি লিখিছে every child feels that he is controlled and instructed not to do one thing or other so ইয়াত কি কৈছে প্ৰতিটো শিশুৱে যেতিয়া সিহঁতক শাসন কৰা হয় বা এটো নকৰিবা হেটো নকৰিবা কৈ থাকে সিহঁতক কোনোবাই অভিভাৱক হক বা বেলেগ কোনোবাই তেতিয়া সিহঁতৰ মনত কি আহে যে আমাক বহুজন শাসন কৰা হৈছে আমাক যেন বহুত ডাইৰেক্ট কৰা হৈছে তেনেকুৱা ধৰণৰ এটা সিহঁতৰ মনলে ভাব আহে You too may feel that your freedom is curtailed. আৰু হয়তো এজন শিশু বা এগৰাকী শিশু হিচাপে তুমিও হয়তো ভাবিব পাৰা তোমাৰ পৰা তোমাৰ স্বাধীনতা নাইকিয়া হৈ গৈছে. Right now some of the things that you want to do but your parents or elders do not allow you to. গতিকে কি কৈছে তোমালোকক এনেকুৱা কিছুমান কথা বা এনেকুৱা কিছুমান কামৰ কথা তোমাক লিখিবলৈ কৈছে যাক তোমাৰ ঘৰৰ মানুহ বা ডাঙৰে কৰিবলৈ মানা কৰিছে. লগতে ইয়াত তোমালোকক কি এটা ইনষ্ট্ৰাকচন দিয়া হৈছে to read the poem aloud কবিতাটো ডাঙৰকে পঢ়িবলৈ কৈছে form pairs মানে দুটা বাক্যকে পঢ়িব কৈছে আৰু each reading alternate stanzas you are in for a surprise মই এটা তোমালোকক এটা কথা কওঁ এই কবিতাটো পঢ়োতে তোমালোকে কেয়াৰফুল হ'ব লাগিব কিয় কেয়াৰফুল হ'ব লাগিব প্ৰতিটো ষ্টেঞ্জাৰ পাছত এটা ষ্টেঞ্জা ব্ৰেকেটত দিয়া হৈছে আৰু এই ব্ৰেকেটত দিয়া ষ্টেঞ্জা কিটা কি হুচাইছে ৰাপুঞ্জেল বা অৰফেন বা এখন সাগৰ সেই সাগৰৰ কথা কিছুমান কোৱা হৈছে যিবোৰ বস্তু কাৰ মনৰ পৰা ওলাইছে আমান্দা নামৰ ছোৱালীজনীৰ মনৰ পৰা তাইক শাসন কৰি থাকুতে বা মাকে তাইক গালি পাৰি থাকুতে এটো নকৰিবা হেতু নকৰিবা কৰি থাকুতে তাইৰ মনত যিবোৰ ভাবৰ উদ্দেশ্য হৈছিল তাইখন বেলেগ দুনিয়ালৈ গুচি যোৱা নিচিনা হৈছিল গতিকে তাৰ বিষয়ে তোমালোকে পাবা সো কবিতাটো ভাঙি পাতি সোৱাৰ আগতে তাৰ অৰ্থ তোমালোকক কোৱাৰ আগতে আহা আমি কবিতাটো এবাৰ পঢ়ি চাওঁ Amanda don't bite your nails Amanda don't hunch your shoulders Amanda stop the slouching and sit up straight Amanda There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop the sulking at once, Amanda. You are so moody, Amanda. Anyone would think that I neglected you, Amanda. এতিয়া আমি কবিতাটোৰ অৰ্থ ষ্টেঞ্জা ওয়াইজ ভাঙি চাওঁ আহা এই লেসনটোৰ লগতে আন লেসনসমূহৰো সম্পূৰ্ণ ভিডিঅ লৈ আমি অতি শীঘ্ৰে আহি আছো প্লে ষ্টৰত ধন্যবাদ